হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক আটাই কুশলে মংগলে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ। নতুন ৰেচিপি আৰু অকণমান ট্ৰেডিশ্যনেল হয়। মোৰ আইতাই খুব বনাই খাইছিলে এই ৰেচিপিটো। কলফুল আৰু মাটি দাইল, এটা ধুনীয়া চব্জি। আমাৰ অসমীয়াবোৰে প্ৰায়ে খায় আৰু ময়ো খাবলৈ খুব ভাল পাওঁ এই চব্জিটো। তেনেহ'লে বোলো কলফুলটো আগে কাটি লওঁ। এয়া মই কলফুলটো নিজেই কাটিব লৈছোঁ আৰু মই কলফুল কাটিবলৈ ভালো পাওঁ। আৰু কলফুল কাটিবলৈ খুবেই সহজ, কিন্তু বহুতেই কলফুল কাটিব নোৱাৰে কাৰণে খাবও ইচ্ছা নকৰে। কিন্তু চাওকচোন, কলফুলটো কাটিবলৈ একেবাৰেই সহজ। মই দেখাইছোঁ কেনেকৈ কাটিব লাগে। এয়া মই কটাৰীৰে কাটিছোঁ আৰু বঠি দাৱৰো খুব ধুনীয়াকৈ কাটিব পাৰি। আগলৈ মই বঠি দাৱৰে কেনেকৈ কাটে সেইটো মই দেখুৱাম বাৰু। বেছি নালাগে, খুব বেছি 2-3 মিনিটৰ ভিতৰতে কলফুলটো এনেকৈ কটা হৈ যায় আৰু হাতত অকণমান দাগো নালাগে। আচলতে হাতত দাগ লাগে কাৰণে আমাৰ মাইকী মানুহখিনি কিছুমানে কলফুলটো কাটিবলৈ খুবেই টান পায়, কিন্তু খাবলৈ জানিলে এইটো শিকিবও লাগিব ন, খাবলৈ ইচ্ছা কৰিব। আমি সঁচা ক'ব গ'লে একেবাৰে সৰুৰ পৰাই শিকিছোঁ এনেকৈ কলফুল কটা। বিশেষকৈ মই খুৰী আৰু মাহঁতৰ পৰা এই বস্তুটো শিকিছোঁ। এয়া চাওকচোন, মোৰ 2 মিনিটমানহে লাগিছে কলফুলটো কাটোতে। এয়া ৰেডি হৈ গ'ল আমাৰ কলফুল বনাবলৈ যিখিনি সামগ্ৰী লাগে মোক গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। প্ৰথমতে মই এয়া কলফুলখিনি কুকাৰ এটাত দিছোঁ আৰু মাটি দালিখিনিও দিলোঁ। মই এটা আলু কাটি দিছোঁ আৰু নিমখ দিলোঁ, তেজপাত, আদা আৰু নহৰু পেষ্টটো মই বইল যেতিয়া কৰিছোঁ দালিখিনি তেতিয়াই দি দিছোঁ। আলুটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও হ'ব। মই খাবলৈ ভাল পাওঁ সেইকাৰণে আলুটো দিছোঁ। দাইলখিনি চম্ভাৰ দিবলৈ তেলত দিছোঁ পাঁচফোৰণ, পিঁয়াজ আৰু বিলাহী আৰু কেঁচা জলকীয়া। বেলেগ মছলা মই এই দাইলখনত ব্যৱহাৰ কৰা নাই। আৰু দিছোঁ হালধি, সোৱাদ অনুসাৰে নিমখ। এয়া মই দাইলখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ এক উতাল অহাৰ পিছত এয়া মই ধনিয়া পাত দি দিছোঁ আৰু তৈয়াৰ হৈ গ'ল আমাৰ টেষ্টি দাইলে কওক বা চব্জিয়ে কওক, মাটি দাইলৰ সৈতে কলফুল। আজিলৈ সামৰিছোঁ তেন্তে, কুশলে মংগলে থাকিব। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'। তেতিয়ালৈ আহিছোঁ, বাই।